ইয়াৰতো বহুত টেনশ্যন হৈ গৈছে হোৱাটছআপ ব্লক হৈ গ'ল ইয়াক বোলে 25 লাখ টকা লাগে 25 লাখ টকা 25 লাখ টকা হোৱাটছআপ ব্লক হৈ গ'ল 25 লাখ টকা তো ফাইনেলি আহি পাই গ'লো সাউন্ড সিস্টেম দোকান ফাইনেলি আমাৰ সাউন্ড সিস্টেম গাড়ীত লোড হৈ গ'ল এতিয়া যাব লাগে আৰু ইয়াত ধামাকা কৰিব লাগে মন্দিৰত গৈ কিনি পুৰা ধামাকা কৰিব লাগে এতিয়া গৈ কিনি আৰু পুৰা তো এতিয়া আমি সাউন্ড সিস্টেম হৈ গ'ল গাড়ী सोने वाला है धमाका बम बम बोले कैलाशपति बम बम बोले बाबा तुमी त्रिभुवन मोला तुमी त्रिनयन नमी भिंगी कैलाशर আগফালে আছে পুলিশ স্টেশন এখন হ'ল চিচাবিল দলং এখন বাৰু যেন তেন পুলৰ নিচিনাকৈ বনাই থৈছে আৰু থুলমূলকৈ বনাই থৈছে কিন্তু ট্ৰেক্টৰ পাৰ হ'ব নোৱাৰে ট্ৰেক্টৰ এইফালে চাইডেদি পাৰ হয় সৰু সুৰা গাড়ী এইফালেদি পাৰ হয় ট্ৰেক্টৰ ভাঙি যাব গেলা তাৰপিছত ইফালেতো তৰমুজ খেতি কৰিছে ভাল কৰিছে এইবাৰ প্ৰথম কৰিছে ইয়াত ট্ৰেক্টৰ দেখিছে ন ট্ৰেক্টৰ চাব এতিয়া ইফালে নাযায় ইফালে নামি যাব চাই থওক দেখিছে এইফালে নামি যাব ডাইৰেক্ট নদী পাৰ হ'ব মানে চিচাবিল নদী পাৰ হ'ব ডাইৰেক্ট দলং দি পাৰ হ'ব নোৱাৰে দলংখন বহুত কমজুৰি মানে ভাঙি যাব পাৰে দেখিছে ন এইফালে যাব এতিয়া এয়া গৈ আছে দেখিছে না মন্দিৰ এইফালে যাব এইফালে নামি যাব দলং ভাঙি যাব এইটো এটা হাতী বক্স ধৰি আছে এইফালে ইয়াত এটা হাতী বক্স এটা হাতী মোবাইল আৰু ৰাস্তা কথাটো ক'বই নালাগে দেখিছে না কিমান খাল বাম বহুত খাল বাম দেখিছে না কেনেকৈ খাল বাম কেনেকৈ বাম আজিলৈকে ৰাস্তাটো নহ'ল এইটো ৰাস্তাৰ ওপৰত কমচে কম 3-4বাৰ নিউজো কৰা হৈছে আৰু বেলচিৰি দলংখন দেখাই আছে বলক বেলচিৰি নদী আমি নদী পাৰ হওঁ কেনেকুৱা ভয়ানক জেগা এই বেলচিৰি নদীৰ ওপৰত আজি ৰাস্তা কেনেকুৱা অৱস্থা পাহাৰ নিচিনা ৰাস্তা ভয়ানক গাঁত ইয়াত দেখিছে না কেনেকুৱা ভয়ানক সৰু সুৰা গাড়ী মানে ইয়াত মানে বহুত ভয় আমি ইয়াত বহুত ৰিক্সত আহিছোঁ ট্ৰেক্টৰ চলে কাৰণ ট্ৰেক্টৰ হ'ল 6 চকীয়া আমাৰ এখন হ'ল 3 চকীয়া এইবিলাক সৰু সুৰা বহুত বেয়া বা আমি যোনখন নদীৰ কথা কৈ আছিলোঁ এইখনেই নদী সেইখন নদীৰ ওপৰত কমচে কম আজিলৈকে 6-7টামান নিউজ কৰা হৈছে আৰু নিউজ পেপাৰ কথাটো ক'বই নালাগে কিমান নিউজ পেপাৰ লিখা হৈছে আজিলৈকে দলং নহ'ল এইখন নদীত ডাইৰেক্ট পাহাৰৰ লগত কানেকশ্যন আছে অৰুণাচল বুলি কয় অৰুণাচলৰ নদীখনে এইখন নদী আহি কিনি ইয়াৰ হৈছে কিন্তু এইখন দলং আজিলৈকে দলং নহ'ল আজিলৈকে ৰাস্তা চাওক কেনেকুৱা ভয়ানক ৰাস্তা ড্ৰাইভাৰেতো ভয়ে খাই আছিলে যে টেম্পু ফাঁচি যাব ড্ৰাইভাৰ আহিবই খোজা নাছিলে যেন তেন ইয়াক 500 টকা দিওঁতে এইখন প্ৰথম 1.5 কিলোমিটাৰ হ'ব 1.5 কিলোমিটাৰে তাক 500 টকা লাগে পিছত এতিয়া পইচা উপায় নাই পইচা দিব লাগিব কাৰণ ৰাস্তাও বহুত বেয়া ন এইটোতো ড্ৰাইভাৰো হয় ৰিট আছে বহুত নদীত যদি ফাঁচি যায় বহুত মানে প্ৰব্লেম হ'ব পাৰে ন 500 টকাটো ডাঙৰ কথা নহয় মেইন কথা আমাৰ শিৱ পূজা হ'ব লাগে পুৰা ধামাকা হ'ব লাগে মেইন কথা এইটোৱে চাই থওক আজি চাই থওক কেনেকুৱা হ'ব ভিডিঅ'টো চাই থওক কেনেকুৱা হৈছে চাই থওক শেষৰলৈকে চাব তেতিয়াই গম পাব যে ভিডিঅ'টো কেনেকুৱা হৈছে তো আমি ফাইনেলি মন্দিৰত আহি পাই গ'লোঁ এতিয়া এইবিলাক নমাব লাগিব ইয়াৰ ল'ৰাবিলাকে পুৰা কাম কৰি আছে লাগি আছে ল'ৰাবিলাক কামত আৰু এতিয়া বহুত কাম আছে কামবিলাক কৰিব লাগিব তো আজি পুৰা মোক কামত লগাই দিছে মানে শিৱ পূজাৰ কামত এয়া মই থিনটেক্স লৈ আহিছোঁ মানে ইয়াত আজি গোটা বনোৱা হ'ব মানে যোনে যিমান খাই খাব আৰু পুৰা এইটো দেখিছে নহয় চাব পাৰিছে এয়া পুৰা থিনটেক্স লৈ আহিছোঁ ইয়াত গোটা বনাই মানে পুৰা থৈ দিয়া হ'ব তো পুৰা কাম বন চলি আছে পুৰা চলি আছে মোক পুৰা থিনটেক্স আনিব লগাইছে এনেকুৱা হ'ব পূজা চাওক ৰাতি আৰু ভাল হ'ব দেখিবলৈ ছোৱালীবিলাক পুৰা একদম চেল্ফি মৰাত বিজি হৈ আছে পুৰা চেল্ফি
ফটো মৰা তাৰপিছত প্ৰসাদৰ কাৰণে যোগাৰ চলি আছে আৰু মানে আমাৰ কেমেৰামেন ফটো মাৰি আছে আমাৰ কেমেৰামেন ল'ৰা পাবলৈ এয়া পূজা চুৰু হৈ গ'ল ল'ৰা পাবলৈ ফাইনেলি পূজা চুৰু হৈ গ'ল ল'ৰা পাবলৈ দোকান কৰিছে এয়া পণ্ডিতে পুৰা একদম পণ্ডিত তো আমি শেষত খিচিৰি খালোঁ এয়া চাব পাৰে এয়া খিচিৰি খাই আছোঁ এতিয়া আমি খিচিৰি খোৱাৰ পিছতে আৰু পূজা শেষ আৰু খিচিৰি খাম ঘৰত যাম পূজা শেষ এয়া ইও খাই আছে এইফালে আমাৰ পণ্ডিতজী মেইন পণ্ডিত আমাৰ হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই গৌতম ব্লগছ ইউটিউব চেনেল হৈ গ'ল এয়া মোৰ বাগানত শিৱ মন্দিৰ শিৱ পূজা চাব আহি এয়া অৱস্থা হৈছে বাইক ঠেলি আছোঁ ষ্টাৰ্টে নহয় ষ্টাৰ্ট হৈ তই বৰবাদ কৰিছোঁ তো চাওক ফাইনেলি আহি পাই গ'লোঁ মন্দিৰত হীৰাজুলি মন্দিৰ শিৱ মন্দিৰ ফাইনেলি বলক ভিতৰত গৈ চাওঁ ভিতৰৰ ভাগটো বাহিৰ ভাগ চাই লওক পূৰা কেনেকুৱা পূৰা পৰিৱেশ চাওক কি মজা আহক এতিয়া আমি ভিতৰত সোমাই যাওঁ ভিতৰ ভাগলৈ চাবিটা আনিছে নাই সুন্দৰ পৰিৱেশ চাওক বাঁহৰ দলং